আৰু প্ৰগ্ৰেমৰ কাৰণে অলপ যা-যোগাৰ কৰি আছোঁ। মানে 10টাৰ পৰা আৰম্ভ হ'ব। এয়া মোৰ কাপোৰ কানি ৰেডি কৰি লৈছোঁ। ওলালোঁ কৰিলোঁ, চাদৰ মেখেলা পিন্ধিলোঁ, বৰগীত আছে তাত। তামাম দেৰি হৈছে, 10টা বজাত তাত পাবগৈ লাগে। 9:42 চলি গ'লোঁ। তাৰ পৰা যিমান পাৰোঁ আপোনালোকক দেখুৱাম, ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। চাদৰ মেখেলা পিন্ধিছোঁ হয়, আকৌ ঠিক কৰিবলগীয়া হৈছে। আমি বৰগীত গাই নাচৰ কাৰণে ৰেডি হৈছোঁ। আমাৰ প্ৰগ্ৰেম হৈ গ'ল আৰু আমি এতিয়া আহি আছোঁ কাপোৰ সলাবলৈ। তাত দেখুৱালৈ মানে সত্ৰীয়া নৃত্য সামৰণিটোৰ লগতে মানে প্ৰতিযোগিতাও কৰিছিল আৰু লগতে আধুনিক নৃত্য। আহি পালোহি, আহি আকৌ মানে ৰিলছ এটা বনাওঁ বুলি ইউটিউব চেনেলৰ কাৰণে আকৌ ড্ৰেছ পিন্ধিলোঁ। গৈ ষ্টেণ্ড আছে। এতিয়া কাপোৰ চাপোৰ সলাই লৈ লগ পাই আছোঁ। প্ৰগ্ৰেমৰ পৰা আহিলোঁ আৰু এয়া আমাৰ ঘৰৰ আগফালকণ চাওক, পূৰা সেউজীয়াই ভৰি আছে। বৰমাহঁতৰ আগফালে আৰু বৰমাহঁতৰ আগফালৰ আৰু এয়া সেইটো আমাৰ ৰাস্তা, গোটেই বৰষুণত গেলি আছে। কালি আৰু ভিডিঅ' বনোৱা নহ'ল, সেইকাৰণে আজি ভিডিঅ'টো শেষ কৰি দিওঁ বুলি ভাবিছোঁ। অলপমান আমাৰ ঘৰৰ কাষৰ পৰিৱেশবিলাক দেখুৱালোঁ আৰু ভিডিঅ'টো আজি ইমানেই আছিল। আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। ধন্যবাদ।